মই আছোঁ আজি বৰ্তমান দৰং কলেজৰ ওচৰত আৰু ইয়াত এখন ফুড ষ্টলে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে কিহৰ কাৰণে মই আপোনালোকক দেখাইছোঁ আৰু এইখনে সেই আউটলেটখন গতিকে এই আউটলেটখনৰ আঁৰৰ কাহিনীটো আমি আজি জানো আহক। হাই হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে তেজপুৰ ফুডিৰ এটা নতুন ব্লগত। আজি মই আহিছোঁ এখন ফুড ষ্টলত। দৰং কলেজ অডিটৰিয়ামৰ নিচে কাষতে থকা এই ফুড ষ্টলখনৰ এটা বিশেষত্ব আছে। সেই বিশেষত্বটো হৈছে যে এই ফুড ষ্টলখন দৰং কলেজৰ 3জন বন্ধু যোনে BA পঢ়ি আছে তেওঁলোকে মিলি লৈ খুলিছে আৰু এই ফুড ষ্টলখনৰ বিষয়ে মই আজি আপোনালোকক সবিশেষ ডিটেইলছত দেখাম আৰু তাৰ লগতে দুষাৰমান কথা পাতিম সেই 3জন বন্ধুৰ লগত। তো চাই থাকক ভিডিঅ'টো, আশা কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব। BA ফাষ্টফুডৱালা। তেজপুৰ দৰং কলেজত BA পঢ়ি থকা 3জন ছাত্ৰৰ এটা ব্যতিক্ৰমী প্ৰচেষ্টা। পঢ়ি থকা কালছোৱাত নিজাকৈ আৰ্থিকভাৱে স্বাৱলম্বী হোৱা এটা ধুনীয়া উদাহৰণ BA ফাষ্টফুডৱালা। সমাজৰ বহুতো মেৰপাকৰ শিকলি ছিঙি কম বয়সতে নিজকে আৰ্থিকভাৱে অভিজ্ঞতা দিয়াৰ এটা প্ৰয়াস। আৰু যদি সেই প্ৰয়াসক আপোনালোকে ছাপোৰ্ট কৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। BA ফাষ্টফুডৱালাৰ এড্ৰেছটো মই আপোনালোকক বুজাই দিছোঁ। দৰং কলেজৰ পৰা ধনুৱানগৰলৈ যোৱা ৰাস্তাটোৰ ঠিক কাষতে আছে BA ফাষ্টফুডৱালা। চ' এইখনেই সেইখন ষ্টল আৰু আপোনালোকে আহি এটা বাজেট ফ্ৰেণ্ডলি মেনুত ফাষ্টফুড উপভোগ কৰিবহি পাৰে। BA ফাষ্টফুডৱালাৰ মেনুখন মই আপোনালোকক দেখাইছোঁ। বিৰাটেই এফৰ্ডেবল ৰেটছ। আপোনালোকে দেখিছে 30 ৰুপিজৰ পৰা চাওমিন ষ্টাৰ্ট হয়, এপিটাইজাৰ্ছ আছে আৰু চিকেনৰ কিছুমান আইটেমছ আছে যিবোৰ বিৰাটেই এফৰ্ডেবল। আৰু এটা স্পেচিয়েল কম্ব' আছে ষ্টুডেণ্টছৰ কাৰণে যিটো আপোনালোকে দেখিছে সাংঘাতিক এফৰ্ডেবল ৰেট। 60 ৰুপিজত এটা লাঞ্চ কম্ব' দি আছে আৰু এটা ডিনাৰ কম্ব' য'ত ফ্ৰাইড ৰাইচ, চিকেন কাৰী আৰু ৰোল আহিব মাত্ৰ 80 টকাত। চ' আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰিব পাৰে BA ফাষ্টফুডৱালা আৰু আহিব পাৰে দৰং কলেজৰ নিচে কাষতে থকা BA ফাষ্টফুডৱালা। ইয়াৰ মাজতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, যদি আপোনালোকে নিজৰ হোটেল, ৰেষ্টুৰেণ্ট বা ফুড জইণ্ট তেজপুৰ ফুডিত ফিচাৰ কৰিব বিচাৰে তেন্তে তলত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰক। চ' ভিউৱাৰ্ছ, ব'লক আমি এতিয়া চাওঁগৈ BA ফাষ্টফুডত উপলব্ধ থকা আইটেমছসমূহ আৰু তাৰ লগতে চিনাকি হওঁগৈ ইয়াৰ আঁৰত থকা ছাত্ৰকেইজনৰ লগত। তোমালোক দুয়োকে স্বাগতম জনাইছোঁ তেজপুৰ ফুডি ব্লগছত। আৰু পোনপ্ৰথমে তোমালোক দুয়োৰে পৰিচয়টো অলপ জনাবা নেকি? নমস্কাৰ, মোৰ নাম শ্ৰী হিমন্ত মিলি। মই BA এবাৰ 5th চেমৰ ষ্টুডেণ্ট হয়। আচ্ছা, তোমাৰ? নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল দত্ত। মই তেখেতৰ লগতে দৰং মহাবিদ্যালয়ত পঢ়ি আছোঁ। মই এইবাৰ তেখেতৰ লগতে BA 5th চেমৰ এজন ষ্টুডেণ্ট হয়। আচলতে 2021 পৰা আমাৰ আৰু এজন পাৰ্টনাৰ আছিলে আমাৰ। আজি তেখেত আমাৰ লগত নাই, তেখেত ঘৰ গৈছে কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে। আমাৰ 3জন BA ষ্ট্ৰীমৰে ষ্টুডেণ্ট হয় 3জন, আৰু আমাৰ ইজন পাৰ্টনাৰ আমাৰ 1 বছৰ ছিনিয়ৰ হয়। তো 2021 আমি এটা প্লেন কৰি আছিলোঁ যে যিহেতু আমি পঢ়ি আছিলোঁ আৰু লগতে মানে এটা আমাৰ থিংকিং আছিলে আমি কিবা এটা কৰিব লাগে। তো তেনেকৈ ভাবি থাকোঁতে 2021 ভাবিলোঁ যে আমি এটলিষ্ট ফাষ্টফুডৰ বিজনেছত ষ্টাৰ্ট কৰোঁ। তো 2021 আমি জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা প্লেন কৰিলোঁ যে আমি এনেকৈ বস্তুখিনি ষ্টাৰ্ট কৰিম। তো যেতিয়া আমি ষ্টাৰ্ট কৰিব ল'লোঁ তেতিয়া আপোনাৰ লকডাউন হৈ গ'ল, ছেকেণ্ড ৱেভ আহিলে। তাৰপিছত আপোনাৰ আফটাৰ লকডাউন আমি প্ৰথম দোকানখন ষ্টাৰ্ট কৰিছিলোঁ আপোনাৰ দুৰ্গা পূজাৰ ফাৰ্ষ্ট দিনা। যেতিয়া লকডাউনত আমি চব ঘৰে ঘৰে আছিলোঁ, আমি মানে সদায় আপোনাৰ হোৱাটছএপ গ্ৰুপ এটা খুলি লৈ দোকানখনৰ বিষয়ে কথা পাতিছিলোঁ যে আমি দোকানখনৰ কি নাম দিম। তাৰপিছত এনেকৈ কেতিয়াও মানে নামটো ফিক্স নহ'ল আমি প'ষ্ট এখন বনাবলৈ। পিছত আমি ভাবিলোঁ যে ডিছকাছ কৰিলোঁ আমি গোটেইকেইটাতো দৰঙতে পঢ়ি আছোঁ আৰু দোকানখনো দৰঙৰ অডিটৰিয়ামৰ একদম ওচৰতে। তো আমি BA ফাষ্টফুডৱালা কিয় নাৰাখোঁ, বেয়াওতো নহয় নামটো। তো আমি চবেই তেনেকৈ ডিচাইড কৰি ভাবিলোঁ যে আমি দোকানৰ নামটো BA ফাষ্টফুডৱালাই ৰাখোঁ। মানুহৰ সঁহাৰি কেনেকুৱা পাইছা? ৰাইজৰ সঁহাৰি কেনেকুৱা? পৰাপক্ষত ইয়াত যিমানখিনি আছে চবেই সহায় সহযোগিতা আগবাঢ়িছে আৰু সকলোৱে এটাই কৈছে যে তোমালোকে ষ্টুডেণ্ট হৈ পেলাই ইমানখিনি কাম কৰিব পাৰিছা, পঢ়া শুনাৰ লগতে নিজৰ কৰ্মৰত জীৱনৰ প্ৰতিও কিবা এটা আগবাঢ়িবলৈ চেষ্টা কৰিছা। তাৰ বাদে যিমানখিনি পাৰোঁ মানুহৰ সহায় সহযোগিতা আৰু আমি ষ্টুডেণ্ট হিচাপে আৰু কলেজৰ ষ্টুডেণ্টখিনিৰ পৰা অলপ ছাপোৰ্ট পাইছোঁ। তেওঁলোকো আহিছে, তেওঁলোকো আহি পেলাই আমাৰ লগত কথা পাতিছে বা তেওঁলোকেও অলপ মানে কিবা এটা কৰিব পাৰিছে জীৱন সংগী হিচাপে আগবঢ়াই যাবৰ কাৰণে পঢ়ি থকাৰ লগতে
যে কৰ্মৰত জীৱনখিনি হৈও আমি কিবা এটা কৰোঁ। এনেকুৱা এটা কনচেপ্ট ষ্টাৰ্ট কৰাৰ লগতে তোমালোকৰ পঢ়া শুনাৰ কিবা হেম্পাৰ হৈছে নেকি? আৰু তাৰ লগতে উঠি অহা যিসকল প্ৰজন্ম তেওঁলোকক তোমালোকে কেনেকৈ সেই সাহসটো দিবা যে পঢ়া শুনাৰ লগত এনেকুৱা ধৰণৰ এটা কনচেপ্ট তেওঁলোকে এপ্লাই কৰি কিবা এটা আৰম্ভ কৰিব পাৰে যাতে কৰাটো? আচলতে পঢ়া শুনাত বৰ বিশেষ হেম্পাৰ নাই হোৱা, কাৰণ যিহেতু লাইফটো এটা ফাইট বুলিয়ে কয় আৰু চবফালে আমি সৰুৰ পৰাই টাইম মেনেজমেণ্টটো শিকিব লাগে, কিমানখিনি টাইম ক'ত কেনেকৈ স্পেণ্ড কৰিব লাগে। তো সেইখিনি গোটেইখিনি মিলাই আমি ব্যৱসায়ৰ লগতে আমি পঢ়া শুনাটো তেনেকৈ মেইনটেইন কৰি আছোঁ। নিজৰ ভিতৰতে ইমানখিনি ক'ব পাৰোঁ যে আগবাঢ়ি আহিলে মানে নোৱাৰা কাম একোৱেই নাইকিয়া। ভাবি থাকিলে নহ'ব, কামটো কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব, ঠিক তেনেকৈ ধৰণে আৰু। চ' বহুতে ভাল লাগিল তোমালোকক লগ পাই আৰু BA ফাষ্ট ফুডৱালাৰ বিষয়ে জানি মোৰ বহুতে ভাল লাগিল আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে নিশ্চয় কামনা কৰিছোঁ আৰু আগবাঢ়ি যোৱা আৰু BA ফাষ্ট ফুড যিটো তোমালোকৰ কনচেপ্ট আৰু ডাঙৰ হওক যাতে তাৰে শুভেচ্ছাৰে তোমালোকক জনালোঁ। ৱেল ভিউৱাৰ্ছ, আজি আমাৰ এই বিশেষ প্ৰতিবেদন বৰ্তমান সামৰিবলৈ ওলাইছোঁ। তেজপুৰ দৰং কলেজৰ ওচৰত থকা BA ফাষ্ট ফুডৱালাৰ এই বিশেষ প্ৰতিবেদন আপোনালোকে হয়তো চাই নিশ্চয় ভাল পালে। বিদায় লোৱাৰ আগতে মই নিশ্চয় আপোনালোক সকলোকে ক'ব বিচাৰোঁ যে নিজৰ সপোন বা নিজে ভাল পাই কৰিব বিচৰা কিবা এটা কাম কৰাৰ আগতে আমি সদায় মানুহে কি ক'ব সেই কথাটোলৈ বহুত বেছি গুৰুত্ব দিওঁ আৰু তাৰ ফলত আমাৰ সপোনবোৰ হয়তো পূৰা নহয়গৈ। গতিকে আপোনালোককো মই অনুৰোধ কৰোঁ, নিশ্চয় নিজে ভাল পাই নিজে কৰিবলৈ বিচৰা কামটো বা নিজে ভাল পোৱা কামটো সদায় কৰিবলৈ চেষ্টা কৰিব, কাৰণ জীৱন এটাই। আৰু আশা কৰোঁ আপোনালোকেও এনেকুৱা উঠি অহা প্ৰজন্মৰ পৰা ইনস্পিৰেশ্যন পাই নিজৰ যিখিনি কৰিবলগীয়া কাম বা নিজৰ সপোনখিনি পূৰা কৰিব পাৰে যেন। মই প্ৰণয় আৰু আজি আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। আকৌ আহিম আগলৈ আপোনালোকৰ সন্মুখত এটা নতুন জেগা আৰু এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈ বিদায় লৈছোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ তেজপুৰ ফুডিক ইমান মৰম দিয়াৰ বাবে। ধন্যবাদ আৰু জয় আই অসম।